जिला कमिटी एबसुर बर' माहारि जानो नागिरनाय आमार बर'फ्राव सामान्य प्रधानमंत्री আজি দফা এপছুৰ মুখ্য এজন লিডাৰ হিচাপে আমি মানো আৰু সকলো বড়োসকলে আমি পিতা বুলি ভাবোঁ বড'ফা বুলি তাৰ কাৰণে বড়ো ভাষাত কওঁ এই অনুভৱ হৈছোঁ যে বহুত দিনীয়া আমাৰ মানে আৱশ্যক আছিল যে বড'ফাৰ প্ৰতিমূৰ্তি এটা আমাক লাগে আৰু ইয়ে প্ৰথম ধেমাজি জিলাত বড'ফাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব পাৰিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ আৰু লগতে আমি ধন্যবাদ যাচিব লাগিব মিচিং অট'নমাছ কাউন্সিলক যে আমাৰ এই এপছুৰ যি মুখ্য কাৰ্যালয় ধেমাজি জিলাত চিমেনচাপৰি স্থিত এই আমাৰ প্ৰাংগণতে এটা আমাৰ বড'ফাৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ বা স্থাপন কৰি দিলে মিচিং অট'নমাছ কাউন্সিলে তাৰ বাবে আমি বহুত ধন্যবাদ দিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলাৰ তৰফৰ পৰা আৰু লগতে ধেমাজি জিলাৰ অন্তৰ্গত যিমান আমাৰ বড়ো জাতীয় সংগঠন আৰু বড়ো জাতিৰ হৈ মিচিং অট'নমাছ কাউন্সিলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমি বড়ো সমাজৰ যিকোনো কথা পাতিবলৈ আমি বড'ফাৰ নামটো ল'বলগীয়া হয় বড'ফাৰ যি আমাক দিয়া তেখেতৰ বাণী তেখেতৰ কৰ্ম গোটেইখিনি আমাৰ কাৰণে খুব এটা আমাৰ প্ৰেৰণা বুলি আমি ভাবি লওঁ আৰু যি কথাই নহওক বা যি ডেভেলপমেণ্টৰ কথাই নাপাতক কিয় বড়োৰ বিভিন্ন জাতীয় সংগঠনৰ লিডাৰে আমাৰ বড'ফাৰ নামটো লৈহে আমি আগবাঢ়োঁ আৰু কাম কৰোঁ গতিকে আজি আমি আমাৰ চোতালত পাই আমি খুব সুখী আৰু তেখেতৰ প্ৰতিমূৰ্তি চাই আমি বড়ো জাতীয় সংগঠন বা বড়ো জাতিৰ কাম কৰিবলৈ আমি ওলাই যাম তাতে আমাক তেখেতে তাৰ প্ৰতিমূৰ্তিয়ে বা তেখেতৰ যি আত্মাই যাতে আমাক সহায় কৰে আমাৰ জাতীয় কাম কৰিবলৈ আমাৰ যিটো তেখেতৰ যি এটা বাণী আছিলে মাষ্টাৰেছ এটা জাতি বুলি গঠন কৰিব লাগে আমাৰ বড়ো জাতিক গতিকে এই মাষ্টাৰেছ যিটো জাতি গঠন কৰিব লাগে তাতে আমাক তেখেতৰ যি প্ৰতিমূৰ্তি সি আমাক চাই থাকিব আমাক প্ৰেৰণা দিব আমাক সহায় সহযোগিতা কৰিব তাকে নহয় অসমৰ সকলো জনগোষ্ঠীৰ অধিকাৰ সাব্যস্তকাৰ যি সংগ্ৰাম এই সংগ্ৰামৰ প্ৰেৰণাস্বৰূপ স্বৰ্গীয় বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ দেৱৰ যিটো প্ৰতিমূৰ্তি আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত চিমেনচাপৰি কাৰ্যালয়ত প্ৰতিষ্ঠা কৰিলে আৰু সেই প্ৰতিষ্ঠা কৰা প্ৰতিমূৰ্তিটি উন্মোচন কৰাৰ দায়িত্ব মোক অৰ্পণ কৰাৰ পাছত আজি আমি উন্মোচন কৰিলোঁ গতিকে এই সুবিধা মোক দিয়াৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱক প্ৰথমবাৰৰ কাৰণে মই 1982 চনত লগ পাইছিলোঁ আমাৰ ট্ৰাইবেল ৰেষ্ট হাউচ গুৱাহাটীৰ যিটো আছাম টাইপ ট্ৰাইবেল ৰেষ্ট হাউচ আছিলে আৰু তেতিয়াৰ পৰাই আমি বহুতো ঠাইত পিছৰ পৰৱৰ্তী পৰ্যায়ত আমি লগ পাইছিলোঁ ওদালগুৰি দেৱৰগাঁও আৰু বিভিন্ন কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীত মই তেখেতৰ লগত একেলগে অংশগ্ৰহণ কৰিছিলোঁ আৰু মোৰ সৌভাগ্য ঘটিছিল যে ওদালগুৰিৰ যিটো কুকুৰমাৰা গাঁৱত এনিশা আমি দুই একেলগেই হৈছিলোঁ আৰু তাত বহুতো কথা আমি পাতিছিলোঁ তেখেতৰ যিটো ভিজন এই ভিজন সম্পৰ্কে তেখেতে বহুত মুকলিকৈ মোৰ আগত ব্যক্ত কৰিছিল আৰু সেই ভিজনটো কেৱল বড়ো জনগোষ্ঠীৰ বাবেই নহয় অসমৰ সকলো জনগোষ্ঠীৰ বাবেই মানে এইটো প্ৰয়োজনীয় আৰু সেই ভিজন যিটো আছিলে মানে অন্তৰ্দৃষ্টি সেই অন্তৰ্দৃষ্টিৰ জৰিয়তে আমি কেৱল বড়ো জনগোষ্ঠী নহয় অসমৰ বিভিন্ন জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ যিটো লক্ষ্য উদ্দেশ্য তাত উপনীত হ'বৰ কাৰণে আমি এতিয়াও জনজাতিসকলে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজন মই বোধ কৰিছোঁ আৰু সেইবিলাক আলোচনা হ'ব লাগে আৰু আলোচনা কৰি আমি সকলো জনগোষ্ঠী ঐক্যবদ্ধভাৱে সেই লক্ষ্য উপনীত হোৱাৰ কাৰণে আমি পদক্ষেপ ল'ব লাগে।
মই আজি অতি আনন্দ অনুভৱ কৰিছোঁ একালৰ